তো গাইছ এটা ভিডিঅ' আছে মোৰ ওচৰত যোন নেকি মানুহে মিছামিছিকৈ কি কাম নকৰে। তো গাইছ মানে 3জন মানুহ মৰিছে বুলি মানে চব নিউজ লাইভত দি দিছিলে। তো গাইছ তেওঁলোকে মুখেৰে শুনক কি কথা কৈছে, আৰু তেওঁলোকে মৰিলে বুলি মানে চব কামেই কৰি দিলে, আৰু এতিয়া মানে তেওঁলোক মৰা নাই, জীয়া আছে। তো গাইছ আমি মৰা নাই মানে আমি জিন্দা হৈ আছো। আমাক এনেই মানে মিছাকে ভাইৰেল কৰি দিছে মানে আমি মৰিছে বুলি। মানে একচুৱেলি মোৰ সিমাং গাইজ অলপ অলপ তিনজনে কিনেমো আও পকামি ইনেমো আও পকামি মোৰ সিমাং একচুৱেলি মোৰ শিকা মান্না মৰিতা গাইজ দুটামান বা 3-4টামান ভিউজৰ কাৰণে মানুহে কি কৰি দিয়ে, বদনাম কৰি দিয়ে। তো গাইছ মানে এনেকুৱা মানুহ থাকে। এতিয়া দেখিছে আপোনালোকে যে দাদাকেইজনৰ লগত কি হৈছে, মানে নমৰা মানুহটোকো মৰা বুলি মানে ঘোষণা কৰি দিছে কেইটামান ভিউজৰ কাৰণে। মানুহ আজিকালি কি কাম নকৰে, মানুহৰ জীৱনৰ লগত বা মানুহৰ হেৰি লগত খেলিব নালাগে। যেনেকি তেওঁলোকে মৰা নাই, আকৌ মৰিছে বুলি দিবলৈ কি দৰকাৰ। সেইটোৱে মানুহ মানে আজিকালি দুটামান ভিউজৰ কাৰণে চব কামেই কৰিব। এতিয়া ভিউজৰ কাৰণে কি নকৰিব তেওঁলোকে। এতিয়া আপোনালোকেতো গম পাইছে, এইটো ভিডিঅ'টো চালে দাদাকেইজনে স্পষ্টভাৱে কৈছে নাই মৰা। এনেকুৱা মানুহ থাকে যোনটো মানুহ নেকি মৰিলে বুলি তেওঁলোক ঘোষণা কৰি দিছে। আৰে চবৰে মানে চব বেলেগ বেলেগ আজিকালি, গম পাইছে। মৰিলে বুলি ঘোষণা কৰিছে, তেওঁলোকে ইফালে মৰাই নাই। এনেকুৱা মানুহ থাকে মানে ধেইত, এইবিলাক কাম কৰিব নাপায় মানে মৰিছে।